অসমৰ সমূহ ৰাইজলৈ মই মোৰ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আজি এই মুহূৰ্তত মই অসমৰ জনগণৰ ওচৰত এটি বিনম্ৰ প্ৰাৰ্থনা জনাব বিচাৰিছোঁ যে আজি কিছুদিনৰ পৰা কেবৰ নামত যিবিলাক প্ৰতিবাদী কাৰ্যসূচী অসমত হৈছে, যোৱাকালি এই কাৰ্যসূচী যিমান হিংসাত্মক ঘটনা সংঘটিত হ'ল, অসমৰ ৰাইজে স্বচকুৰে ইয়াক প্ৰত্যক্ষ কৰিছে আৰু অসমৰ শান্তিপ্ৰিয় সমাজে এই ঘটনাক তীব্ৰ ভাষাৰে নিন্দা কৰিছে। কাৰণ অসমৰ ৰাইজে হিংসা নিবিচাৰে, অসমৰ ৰাইজে শান্তি বিচাৰে আৰু এইখন সমাজৰ শতামপুৰুষীয়া সামাজিক সাংস্কৃতিক যিটো পৰম্পৰা, এই পৰম্পৰা অনুযায়ী এইখন সমাজত সকলোৱে মিলাপ্ৰীতিৰে বসবাস কৰি অসমৰ সমাজ জীৱনত সকলো সময়তে শান্তি সম্প্ৰীতি ভাতৃত্ববোধ বন্ধুত্ব জীয়াই ৰখাটো মনে প্ৰাণে কামনা কৰে। সেইবাবে মই পোনপ্ৰথমে অসমৰ ৰাইজক বিনম্ৰভাৱে অনুৰোধ জনাওঁ, আহক আমি সকলোৱে মিলি আমাৰ গুৰুজনাই প্ৰতিষ্ঠা কৰা এই সামাজিক সাংস্কৃতিক আৰু আধ্যাত্মিক পৰম্পৰা মূল্যবোধ আমি জীয়াই ৰাখোঁ। কাৰণ এই মুহূৰ্তত মই এটি কথা প্ৰত্যক্ষ কৰিছোঁ যে কেবৰ নামত যিমানবিলাক ভুল ব্যাখ্যা দাঙি ধৰা হৈছে, এই ভুল ব্যাখ্যাবিলাকে মানুহৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিছে। কোনোবাই 1,50,00,000, কোনোবাই 1 কোটি, কোনোবাই 20 লাখ, এনেধৰণে বিভিন্ন সংখ্যাৰে আজি অসমীয়া সমাজ জীৱনত এটা বিভ্ৰান্তি সৃষ্টি হৈছে, ৰাইজক আতংকিত কৰি তুলিছে। গতিকে মই অসমীয়া সন্তান হিচাপে, অসমৰ জাতীয় সংগঠনৰ প্ৰাক্তন কৰ্মী হিচাপে মই সকলোকে কৰজোৰে আহ্বান জনাব বিচাৰোঁ যে আপোনালোকে কোনো যুক্তিতেই এনেধৰণৰ ভুল ব্যাখ্যাত আপোনালোকে পতিয়ন নাযাব। কাৰণ এনেধৰণে যিসকলে ভুল ব্যাখ্যা দিছে তেখেতসকলে সমাজৰ উন্নয়ন নিবিচাৰে। আৰু আজি অসমৰ বুকুত আমাৰ সমাজ জীৱনত যিটো পৰম্পৰা আছে, এই পৰম্পৰাৰ বাবেই, মূল্যবোধৰ পৰম্পৰাৰ বাবেই অসমখনক ভাৰতবৰ্ষৰ হওক বিশ্বৰ মানৱ সমাজে শ্ৰদ্ধাৰে সম্বোধন কৰে। গতিকে আজিৰ এই মুহূৰ্তত মই এটি কথা আপোনালোকক কেবৰ সন্দৰ্ভত সুস্পষ্টভাৱে উল্লেখ কৰিব বিচাৰিছোঁ যে এই কেব এখন ৰাষ্ট্ৰীয় আইন। গতিকে এই বিষয়ক লৈ অসমীয়া ৰাইজে শংকিত হ'ব নালাগে। আমাৰ ভাষা, সংস্কৃতি, কৃষ্টি, ঐতিহ্য, ৰাজনৈতিক অধিকাৰ, ভূমি অধিকাৰ সকলো সুৰক্ষিত কৰাৰ বাবে আমাৰ চৰকাৰ দায়বদ্ধ। আপোনালোকে ইতিমধ্যে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিশেষ তৎপৰতাৰে যিখন অসম চুক্তিৰ ক্লজ 6ত কমিটি গঠন কৰিছে, অসমীয়া সন্তানক লৈ কৰিছে। জাষ্টিছ বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এই সমিতিখন গঠন হৈছে আৰু এই সমিতিখনে আগন্তুক দিনত অসমীয়া জাতিক সাংবিধানিক ৰক্ষা কৱচ দিয়াৰ সন্দৰ্ভত যি প্ৰতিবেদন দাখিল কৰিব, ইয়াক হুবহু পালন কৰা হ'ব বুলি ইতিমধ্যে সদনৰ মজিয়াত আমাৰ কেন্দ্ৰীয় চৰকাৰৰ মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই স্পষ্ট কৰিছে। আৰু লগতে প্ৰধানমন্ত্ৰী ডাঙৰীয়াও এই কথা সুস্পষ্টভাৱে জনাইছে যে অসমীয়া জাতিৰ স্বাভিমান, ইয়াৰ ভাষা, সংস্কৃতি, ৰাজনৈতিক অধিকাৰ, ভূমি অধিকাৰ সকলোবিলাক সুৰক্ষিত কৰাৰ বাবে মোদী ডাঙৰীয়া আৰু কেন্দ্ৰীয় চৰকাৰ বিশেষভাৱে দায়বদ্ধ। আৰু আমিও, মই বিশেষকৈ আপোনালোকক জনাব বিচাৰোঁ যে অসমত আপোনালোকে মোক মুখ্যমন্ত্ৰী পাতিছে, এইভাবে পাতিছে যে আগন্তুক দিনত যাতে মই অসমীয়া জাতিৰ মান স্বাভিমান ৰক্ষা কৰিব পাৰোঁ, অসমীয়া জাতিৰ ভাষা, সংস্কৃতি, ইয়াৰ অধিকাৰ সুৰক্ষিত কৰিব পাৰোঁ। গতিকে সেইভাবে মই আৰু মোৰ মন্ত্ৰীসভা বা মই আৰু মোৰ চৰকাৰৰ সকলোৱে এই ক্ষেত্ৰত প্ৰতিজ্ঞাবদ্ধ
আৰু মই আপোনালোকক আজি দৃঢ়তাৰে এই কথা মই ক'ব বিচাৰো যে আমি চৰকাৰত এইভাবে আহিছো যাতে অসমীয়া জাতিক আমি ৰক্ষা কৰিব পাৰো। গতিকে সেইভাবে আগন্তুক দিনত অসমীয়া জাতীয় জীৱনৰ মান সন্মান স্বাভিমান ইয়াৰ ভাষা সংস্কৃতি ৰাজনৈতিক অধিকাৰ যাতে সম্পূৰ্ণ সুৰক্ষিত হয় তাৰ বাবে আমি কাম কৰি আছো, কাম কৰি যাম। আৰু এই কথা নিশ্চিত আপোনালোকে ন্যূনতম ভয় খাব নালাগে, কাৰণ আপোনালোকৰ সন্মুখত মোৰ ফাঁকি কথা ক'বলৈ একো নাই, লুকুৱাবলৈ একোৱেই নাই। যোৱা 3.5 বছৰত কি কাম কৰিছো আপোনালোকে দেখিছে। আৰু আমাৰ যিখিনি পদক্ষেপ এই পদক্ষেপসমূহে ইতিমধ্যে আমি অসমৰ সকলোবিলাক সৰু বৰ জাতি জনগোষ্ঠীক ভাষা ভাষী ধৰ্মাৱলম্বী লোকক নিৰাপত্তা দিয়াৰ স্বাৰ্থতে গ্ৰহণ কৰি আহিছো। গতিকে মই আজি পুনৰবাৰ আপোনালোকক আহ্বান জনাওঁ, উঠি অহা প্ৰজন্ম বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত আমি সকলোৱে মিলি গঢ় দিব লাগিব। আৰু সকলোৱে মিলি গঢ় দিব লগা হলে শৈক্ষিক পৰিৱেশ আমি জীয়াই ৰাখিব লাগিব। আৰু এইটো আমাৰ সকলোৰে সমূহীয়া দায়িত্ব আছে। মই সেইভাবে আন্দোলনকাৰী পৰম শ্ৰদ্ধাৰ জাতীয় সংগঠনৰ লগতে অন্যান্য সংগঠনবিলাকক মই আহ্বান জনাইছো, শিল্পী সমাজক সাহিত্যিক সকলোকে মই আহ্বান জনাইছো, বুদ্ধিজীৱী সমাজক মই আহ্বান জনাইছো, আহক আমি সকলোৱে মিলি আমাৰ অসমৰ ভৱিষ্যত আমি শক্তিশালীৰ ওপৰত গঢ় দিওঁ। মিছা কথা ক'বলৈ একোৱেই নাই। যিখিনি কথা মই কৈছো আপোনালোকে এই কথাবিলাক আগন্তুক দিনত মনত ৰাখিব, কাৰণ মই ফাঁকি কথা কৈ বাচি যাব নোৱাৰো, সময়ে কেতিয়াও ৰেহাই নিদিয়ে আৰু আপোনালোকৰ মনত থাকিব। গতিকে সেইবাবে মই বিনম্ৰভাৱে আহ্বান জনাইছো, পৰম শ্ৰদ্ধা ৰাইজ, আহক আমি সকলোৱে মিলি অসমত শান্তি সম্প্ৰীতি ভাতৃত্ববোধ জীয়াই ৰাখো আৰু অসমৰ উঠি অহা প্ৰজন্মক এটা শক্তিশালী ভৱিষ্যতৰ গৰাকী কৰি তোলো। ধন্যবাদ।